বিজেপিৰ পৰা পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই শাসনৰ গাদী হেৰুৱালে বিজেপি এৰি গুচি আহিব হিমন্ত বিশ্ব শৰ্মা পদত্যাগ কৰা প্ৰথম ব্যক্তিয়ে হ'ব হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ বেয়া দিন আহিলে হিমন্ত বিশ্ব শৰ্মা কেতিয়াও লগত নাথাকে মুখ্যমন্ত্ৰীৰ সাহস নাই বিজেপি থাকিম বুলি ক'বলৈ হিমন্ত বিশ্ব শৰ্মাক আৰু কেতিয়াও কংগ্ৰেছত ঘূৰাই লোৱা নহ'ব কংগ্ৰেছৰ দুৱাৰতো টুকাৰ মাৰি লাভ নাই হিমন্তই মুখ্যমন্ত্ৰীৰ চেহেৰা আজিকালি কলা হৈ গৈছে অসমৰ ৰাইজে এতিয়া প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মা কোন হয় আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰীজনে হৈছে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকৃত হিন্দু হোৱাৰ এটা গুণ নাই হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচন নহয় বুলি মন্তব্য গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল গৌৰৱ গগৈ নমস্কাৰ এই মুহূৰ্তত আগবঢ়াইছো দিনটোৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনেধৰণৰ খবৰ নিটো পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব প্ৰথমটো খবৰ মাজত আগবাঢ়িছো হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰী বনাওক দৌৰি দৌৰি পলাব লাগিব বাংলাদেশী আৰু হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰী বনাওক অসমৰ ৰাইজলৈ মুকলি আহ্বান গৃহমন্ত্ৰী অমিত শাহৰ দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী আসনত বহুৱাওক হিমন্ত বিশ্ব শৰ্মাক এইবাৰ 90খন আসন পাৰ কৰি বিজেপি চৰকাৰ বনাব লাগিব বিজেপি চৰকাৰ গঠন কৰাৰ পাছতে দৌৰিব লাগিব বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ৰাজ্যত হ'ব ভয়ংকৰ অভিযান এটা কৈ অনুপ্ৰৱেশকাৰীক বিচাৰি খেদা হ'ব এইবাৰ বিজেপি চৰকাৰ হলে অসমত অনুপ্ৰৱেশকাৰী মুক্ত কৰিম এতিয়া আৰু অসমত গুলি বাৰুদৰ শব্দ আৰু নুশুনে 2016 পাছত অসমলৈ পৰিৱৰ্তন আহিছে উদ্যত ভাষণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ আগবাইছো পৰৱৰ্তী খবৰ মাজলৈ সাজু হৈছে বাংলাদেশীৰ তালিকা 5 তাৰিখৰ পৰা আৰম্ভ হ'ব অভিযান ৰাজ্যৰ প্ৰতিটো অঞ্চলত হ'ব উচ্ছেদ অভিযান অসমৰ অবৈধ বাংলাদেশী সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনেও ভূমি দখল কৰি ৰাখিব নোৱাৰিব খিলঞ্জিয়াক দিয়া হ'ব ভূমিৰ অধিকাৰ মিয়াই দখল কৰি শেষ কৰিছিল চৰকাৰৰ ভূমি কিন্তু বিজেপিয়ে লৈছে উচিত পদক্ষেপ কংগ্ৰেছৰ পাপ পাহৰি নাযাব কংগ্ৰেছে অসমত ঠাই দিছিল অবৈধ নাগৰিকক অসমৰ পৰা বাছি বাংলাদেশক খেদা হ'ব সীমান্ত পাৰ কৰি দিয়া হ'ব বাংলাদেশী খাজু হৈছে বাংলাদেশীৰ তালিকা বাংলাদেশী খকিয়াই দিলে গৃহমন্ত্ৰী অমিত শাহেও আগবাঢ়িছো পৰৱৰ্তী খবৰ মাজলৈ জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰা বুদ্ধিজীৱী আৰু দল সংগঠনক ধুৰন্ধৰ আখ্যা 27টা বৃহৎ অভিযোগ মনোজ কুমাৰ বৰঠাকুৰৰ জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰা বুদ্ধিজীৱী আৰু দল সংগঠনক ধুৰন্ধৰ আখ্যা জীয়াই থকা সময়ত জুবিনক তুচ্ছ তাচ্ছিল্য কৰা বুদ্ধিজীৱীয়ে এতিয়া জুবিনৰ ফটোত চাকি বন্তি লগাই ফুল দিয়ে নিৰ্বাচন আহিলেই সক্ৰিয় হয় এটা বিশেষ সুবিধাবাদী শ্ৰেণী জুবিন গাৰ্গৰ নাম লৈ চলিছে ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ খেল আৰু প্ৰয়াত শিল্পীগৰাকীৰ আৱেগক ঢাল হিচাপে ব্যৱহাৰ কৰিছে একাংশই যিসকলে জুবিনক এসময়ত সমালোচনা কৰিছিল তেওঁলোকে এতিয়া ঘৰিয়ালৰ চকু পানী টুকিছে ৰাজনৈতিক মঞ্চ জুবিনৰ ফটো লগাই চাকি জ্বলোৱাৰ অন্তৰালত ক্ষমতা লোভী চক্ৰ বুদ্ধিজীৱীৰ মুখা পিন্ধি সমাজত বিভ্ৰান্তি বিয়পোৱাসকলৰ বিৰুদ্ধে তীব্ৰ কটাক্ষ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবলৈ শিল্পীৰ আৱেগক কৰা হৈছে মূলধন নিজৰ ৰাজনৈতিক দলক জিকাবলৈ জুবিন গাৰ্গৰ নামত চলিছে অপপ্ৰচাৰ জুবিনৰ সংগ্ৰামক পাহৰি কেৱল শ্লোগান দি সমাজখনক বিপথে চলাইছে একাংশই পুঁজিবাদী সমাজৰ সুৰক্ষাৰ বাবে তথাকথিত ধুৰন্ধৰসকলৰ নতুন কৌশল সাধাৰণ জনতাৰ আৱেগক লৈ হেতালি খেলা বন্ধ কৰাৰ আহ্বান জুবিনৰ নামত কিতাপ লিখি টকা ঘটা বজাৰুৱা মানসিকতাক তীব্ৰ ধিক্কাৰ নতুন প্ৰজন্মক পতিয়ন নিয়াবলৈ বুদ্ধিজীৱীৰ নামত চলিছে ৰাজনৈতিক ষড়যন্ত্ৰ সঠিক সময়ত উচিত পদক্ষেপ লৈ এনে স্বাৰ্থপৰ শক্তিক প্ৰতিহত কৰাৰ হুংকাৰ আগবাইছো পৰৱৰ্তী খবৰ মাজলৈ মোক গ্ৰেপ্তাৰ কৰিব নোৱাৰে 7 জনম লগ ৰাহুল গান্ধীক নিৰ্বাচনী সভাৰ পৰা অপেন চেলেঞ্জ হিমন্ত বিশ্ব শৰ্মাৰ মোক গ্ৰেপ্তাৰ কৰিবলৈ ইন্দিৰা ৰাজীৱ গান্ধীয়ে পুনৰ জন্ম ল'ব লাগিব ৰাহুল গান্ধীয়ে 7 জনম ল'ব লাগিব মোক এই জনমত গ্ৰেপ্তাৰ কৰিব নোৱাৰে 7 জনমৰ পিছতহে মোক কিবা কৰিব পাৰিব ৰাহুল গান্ধী ভাৰতৰ ৰাজনীতিৰ পাপ্পু গৌৰৱ গগৈ অসমৰ ৰাজনীতিৰ ছোটা পাপ্পু সনাতন হিন্দু ধৰ্মক শেষ কৰিব বিচাৰে ৰাহুল গৌৰৱে বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ আগবাইছো পৰৱৰ্তী খবৰ মাজলৈ প্ৰতিটো পৰিয়ালে লাভ কৰিব দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ ঘোষণা মুখ্যমন্ত্ৰী ৰাজ্যবাসীলৈ দুটাকৈ বিনামূলীয়া প্ৰদানৰ ঘোষণা ইন্ধনৰ সংকটৰ মাজতে সৰ্ববৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ বিহু আৰু দুৰ্গা পূজাত বিনামূলীয়া চিলিণ্ডাৰ দিয়া হ'ব প্ৰতিটো পৰিয়ালে বছৰত পাব দুটাকৈ ফ্ৰী চিলিণ্ডাৰ উজ্জ্বলা আঁচনি চিলিণ্ডাৰ নামত
সাবসিডিও প্ৰদান কৰিছে চৰকাৰে এবাৰ ৰাজ্যৰ প্ৰতিটো পৰিয়ালে পাব দুটাকৈ ফ্ৰী সিলিণ্ডাৰ ৰাজ্যবাসীলৈ দুটাকৈ বিনামূলীয়া প্ৰদানৰ ঘোষণা ইন্ধনৰ সংকটৰ মাজতে সৰ্ববৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগবঢ়াইছো পৰৱৰ্তী খবৰ মাজলৈ মিয়া আৰু কংগ্ৰেছৰ মহৰী লুৰিণজ্যোতি গগৈ গৌৰৱৰ ভৰি চেলেকি বিধায়ক হোৱাৰ সপোন লুৰিণৰ মিয়া আৰু কংগ্ৰেছৰ মহৰী লুৰিণজ্যোতি গগৈ মই হিমন্ত বিশ্ব শৰ্মাৰ মহৰী হিচাপে নিজকে গৌৰৱ কৰোঁ গৌৰৱ গগৈ ভৰি চেলেকি বিধায়ক হোৱাৰ সপোন দেখিছে লুৰিণজ্যোতি গগৈ বাংলাদেশী মিয়াৰ বিৰুদ্ধে একো কথা নকয় গৌৰৱ লুৰিণজ্যোতিয়ে পৰিপক্ক ৰাজনীতিবিদ নহয় লুৰিণজ্যোতি গগৈ হিমন্তৰ সমস্যা দূৰ কৰিবলৈ সুপ্ৰিম কোৰ্ট নেকি লুৰিণজ্যোতি গগৈ 4 বছৰ ধৰি একেখিনি কথা কৈ আছে লুৰিণজ্যোতি গগৈ ছাত্ৰ সন্থাৰ পৰা কেনেকৈ ইমান সম্পত্তি গঢ়িলে লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ হৈছে কমেডিয়ান জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰি আছে কংগ্ৰেছে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈক থকা সৰকা বিশ্বজিৎ ফুকনৰ আগবাইছে পৰৱৰ্তী খবৰ মাজলৈ মুখ ভুৱা হিন্দু সজোৱাৰ আগতে নিজৰ পৰিয়ালৰ স্থিতি স্পষ্ট কৰক পাকিস্তানী সংবাদ মাধ্যমত গৌৰৱ গগৈক লৈ কিয় ইমান চৰ্চা গৌৰৱ গগৈলৈ পোনপটীয়া প্ৰত্যাহ্বান মুখ ভুৱা হিন্দু সজোৱাৰ আগতে নিজৰ পৰিয়ালৰ স্থিতি স্পষ্ট কৰক গৌৰৱ গগৈয়ে তেওঁৰ পত্নী আৰু সন্তানৰ ধৰ্ম কি ৰাহুল গান্ধী মানে পাপু আৰু গৌৰৱ গগৈ হৈছে ছোটা পাপু ৰাহুল গান্ধী মানে পাপু আৰু গৌৰৱ গগৈ হৈছে ছোটা পাপু পাক সংবাদ মাধ্যমত চলিছে গৌৰৱ গগৈ সমৰ্থনত বিশেষ টকছ অসমৰ নিৰ্বাচনক লৈ পাকিস্তানত অভূতপূৰ্ব আলোচনা স্পষ্ট হৈ পৰিছে গৌৰৱ গগৈ পাকিস্তান সংযোগ অসমৰ নিৰ্বাচনক লৈ পাকিস্তানত ইমান আলোচনা আগতে কেতিয়াও হোৱা নাছিল গৌৰৱ গগৈ কুংকি চৌধুৰীৰ দৰে উদাৰবাদীয়ে সনাতন ধৰ্ম শেষ কৰাৰ পৰিকল্পনা কৰিছে তথাকথিত উদাৰবাদী চিন্তাধাৰাৰ আৱৰণত সনাতন ধৰ্মৰ বিৰুদ্ধে চলিছে বৃহৎ ষড়যন্ত্ৰ গৌৰৱ গগৈ কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগবাইছে পৰৱৰ্তী খবৰ মাজলৈ অসমীয়াৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলিব মিয়াই দুদিনৰ পিছতে ৰাজপথলৈ ওলাই আহিব মিয়া অসমীয়াৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলিব মিয়াই দুদিনৰ পিছতে ৰাজপথলৈ ওলাই আহিব মিয়া আসাদুদ্দিন ওৱেছিৰ দুদিনীয়া ভ্ৰমণে উৎসাহিত কৰিলে মিয়াক ওৱেছিৰ সাম্প্ৰদায়িক ভাষণৰ কোনো প্ৰতিবাদ নকৰিলে কংগ্ৰেছে সামাজিক বাতাবৰণ নষ্ট কৰিবলৈ ওৱেছিক অসমলৈ আনিছিল কংগ্ৰেছে সাম্প্ৰদায়িক ভাষণেৰে মিয়াক weaponized কৰিলে কংগ্ৰেছে আৰু ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগবাইছে পৰৱৰ্তী খবৰ মাজলৈ মিছলীয়া আম আদমি পাৰ্টি স্ক্ৰিপ্টেড কেম্পেইন বন্ধ কৰক মোৰ বিৰুদ্ধে মিছা কথা কৈ ফুৰিছে আম আদমি পাৰ্টিয়ে স্ক্ৰিপ্টেড কেম্পেইন চলাই আছে আম আদমি পাৰ্টিয়ে মই কাৰোলৈ ভয় খোৱা নাই বিৰোধীৰ প্ৰতিটো প্ৰতিবাদত মই অংশগ্ৰহণ কৰিছো মোক টাৰ্গেট কৰি মোৰ ওপৰত সকলো দুখ জাপি দিয়া হৈছে মই পাৰ্লিয়ামেণ্টত হুলস্থুল কৰিবলৈ মাইক ভাঙিবলৈ নাযাওঁ মই পাৰ্লিয়ামেণ্টত চিঞৰ বাখৰ কৰিবলৈ গালি পাৰিবলৈ নাযাওঁ জনতাৰ সৰু সৰু প্ৰতিটো সমস্যা মই উত্থাপন কৰিছো জিএসটিৰ পৰা চৰকাৰী স্কুললৈকে সকলো সমস্যা উত্থাপন কৰিছো স্ক্ৰিপ্টেড কেম্পেইন চলাই আছে আম আদমি পাৰ্টিয়ে মই কাৰোলৈ ভয় খোৱা নাই বিৰোধীৰ প্ৰতিটো প্ৰতিবাদত মই অংশগ্ৰহণ কৰিছো আগবাইছো পৰৱৰ্তী খবৰ মাজলৈ আজমলৰ পুত্ৰলৈ জোতা নিক্ষেপ নিৰ্বাচন প্ৰচাৰৰ মাজতে এআইডিএফৰ সভাত অঘটন আজমলৰ পুত্ৰলৈ জোতা চেণ্ডেল নিক্ষেপ আজমল গোবেগ ধনেৰে উত্তপ্ত পৰিস্থিতি আজমলৰ পুত্ৰ আব্দুৰ ৰহমান আজমললৈ জোতা নিক্ষেপ একাংশৰ ফকিৰগঞ্জত এআইডিএফ সভাত এই অঘটন আগবাইছে পৰৱৰ্তী খবৰ মাজলৈ জয় শ্ৰীৰাম ধ্বনি দিব পাৰে যদি নাৰী তাকবীৰ আল্লাহু আকবৰ দিয়াত কি আপত্তি আছে জয় শ্ৰীৰাম ধ্বনি দিব পাৰিলে আল্লাহু আকবৰ দিয়াত কি আপত্তি আছে আৰু নাৰী তাকবীৰ আল্লাহু আকবৰ দিয়াত আপত্তি ক'ত মুখ্যমন্ত্ৰী ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ আল্লাহু আকবৰ মুছলমানৰ তাজবি হয় যদি আল্লাহু আকবৰ হ'ব নালাগে জয় শ্ৰীৰামো হ'ব নালাগে এআইডিএফৰ সভাত ওৱেছিৰ শ্লোগানক লৈ প্ৰতিশ্ৰুতি আমিনুল ইছলামৰ আগবাইছো পৰৱৰ্তী অৰ্থাৎ শেষৰটো খবৰ মাজলৈ হিমন্ত বিশ্ব শৰ্মাৰ দিনত সুৰক্ষিত নহয় মিয়া মুছলমান কংগ্ৰেছ চৰকাৰ আহিলে সুৰক্ষিত হ'ব মিয়া মুছলমান মিয়া ৰাইজক আশ্বাস অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ দিনত সুৰক্ষিত নহয় মিয়া মুছলমান কংগ্ৰেছ চৰকাৰ আহিলে সুৰক্ষিত হ'ব মিয়া মুছলমান হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত টুপি আৰু দাড়ি থকা নামনিৰ মিয়া মুছলমান গুৱাহাটীলৈ আহিবলৈ ভয় কৰে বিজেপি চৰকাৰৰ দিনত মিয়া মুছলমানক এনকাউণ্টাৰ কৰি ৰাতি মাৰি পেলোৱা হয় মিয়া ৰাইজক আশ্বাস অখিল গগৈ উচ্ছেদৰ সময়ত মিয়া মুছলমানৰ হৈ মাত মাতিলে মুখ চুমা বাবা আখ্যা দিয়ে